নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এমবি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আৰু আগন্তুক ৭৪তম গণতন্ত্ৰ দিৱসৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আহক আমি এই শুভখনত নিজেই সংকল্প লওঁ যে আমি যেনেকুৱাই জটিল সমস্যা নহওক আমাৰ জীৱনলৈ আমি সেই সমস্যাৰ লগত যুঁজি নিজকে এজন সফল ব্যক্তি হিচাপে পৰিণত কৰিম আৰু যিমান বেয়া অভ্যাস আছে আমি ত্যাগ কৰিম। আৰু এয়া মই আপোনালোকলৈ আদেশ দিয়া নাই, এয়া আপোনালোকক মাথো মই আহ্বানে জনাইছোঁ যাতে আমাৰ অসমখন আৰু দুপে আগবাঢ়ি যায়। তাৰে কামনাৰেই মই আজি আপোনালোকক যোৱাকালি আমি এখন বিয়া খাবলৈ গৈছিলোঁ। সেই বিয়াখনত কেনেকুৱা ধৰণৰ আয়োজন কৰিলে, কি ধৰণৰ কৰিলে তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে সকলোকে ভিডিঅ'টো চাব আৰু যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ' চাই আছে তেখেতসকলেও চেনেলটো ছাবস্ক্ৰাইব কৰি তেখেতৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেয়া লগা নাই বাৰু খাই পেলাই বেয়া পোৱা নাই।